हेलो एवरीवन কি খবৰ আপোনাক পুনৰবাৰ মোৰ ইউটিউব চেনেলত জনাইছো স্বাগতম আৰু আজি পৰিবেশটো দেখি গম পাই মানে মই ঘৰত আছো কাৰণে ভিডিওটো আজি ষ্টাৰ্ট কৰিলো আজি ৰাতিপুৱা আহিলো ৰাতিপুৱা ভিডিওটো ষ্টাৰ্ট কৰিবলৈ নহল কাৰণে এতিয়া আপোনাক দেখাও বুলি ভাবিছো মাহঁতেনো কি কৰি আছে যিহেতু খেতি সিজন কি কৰিছে জানে আপোনাক এইফালে মা আৰু বমাই কঠিয়া তুলি আছে যেহেতু কাইলৈ আমাৰ নকুই হৈ ৰুবলৈ দিব আৰু আমাৰ ঘৰ একেবাৰে ওচৰতে পথাৰখন লাগি আছে বাইক ঘৰ বাৰী পাই ভিডিওটো কৰি আছো আৰু আমাৰ ঘৰৰ পৰিৱেশটো চাওকচোন ইমানে ধুনীয়া বহুত ধুনীয়া লাগিছে পৰিৱেশটো আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাবা আৰু ইয়াত দেখিছে এইখিনি ৰুবলৈ মানে দিব এইখিনি হাল বাই থৈছে পথাৰ সেউজীয়া পথাৰখন প্ৰাকৃতিক মনোমোহা দৃশ্য আহক আমি সকলোৱে চাওঁ আজি আমাৰ এই সেউজীয়া পথাৰখন ন শস্যৰে ভৰি পৰা এয়া আপোনাৰ চাব পাৰে খুৰী হয় এপিনে আৰু এজনী খুৰী কেনি গ'ল খুৰী কেনি গ'ল বিচাৰি ফুৰিছে এইজনী খুৰী হয় এয়া ন শস্য হয় পথাৰত কঠীয়া তুলি আছে শাওণমহীয়া বতৰ এয়া ৰোৱা তোলা ছিজন হয় চাব পাৰে আৰু এইডোখৰ হৈছে আমাৰ ঘৰৰ বাগানডোখৰ সৰুকৈ বেছি ডাঙৰ নহয় ঘৰৰ একেবাৰে কাষতে লাগি আছে এয়া বেছি ডাঙৰ নহয় আৰু এই বছৰ ইমান ধুনীয়াকৈ চাহপাতৰ ঘঁহিব মেলি আছে চিঙিব হৈ আছে আৰু বৰ ধুনীয়া লাগিছে ন The next day. Hello everyone, কালি আসলতে ভিডিওটো কৰিবলৈ নহল আৰু আজি ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰিছো ইয়া সব দেউতাই ৰাতিপুৱা কামত লাগি গল মানে দাদা আৰু দেউতা দুজনে ইয়া কঠীয়া পেলাবগৈ এতিয়া আজি যেহেতু ৰুবলৈ দিব সেইভাবে কামত লাগি গৈছে দুইজনে নি আছে কালি যে কঠীয়া তুলিছে দেখাইছো আপোনালোকক আজি পেলাবগৈ আৰু আমাৰ আজি আচলতে য'ত ৰুবলৈ দিছে পথাৰখন মানে অকণমান আঁতৰত আছে সেইবাবে দাদাই চাইকেল লৈ যাব লগা হৈছে আৰু এতিয়া আমাৰ ঘৰৰ ফুলবোৰ চাওক নবৈ কেনেদৰে থৈছে বৰ ধুনীয়াকৈ ফুলি আছে আচলতে ফুলবোৰ আৰু ফুলৰ টাববোৰ তুলি থবৰ কাৰণে দেউতাই দেখিছেনে ইমান ধুনীয়াকৈ বাঁহেৰে বনাই দিছে নবৈ এইবোৰ চাফা কৰিবলৈ সময় পোৱা নাই আচলতে সেইকাৰণে ফুলবোৰ ইমান হৈ গৈছে বহুত হৈ গৈছে ফুলৰ লগতে কিন্তু জলকীয়া গছো ৰুইছে দেই নৰৱেছক কিমান ৰঙা ৰঙাকৈ লাগি আছে পক্কা হৈছে বি জলকীয়া হয় চব দি হৈ দিছে আৰু ফুল আৰু ইফালেও দিয়া আছে ফুল গছ এইফালে দেউতাই কচু দি থৈছে চব আছে মুঠতে আৰু কোমলীয়া লৈছে আকৌ এতিয়া মই পথাৰলৈ আহিলোঁ ৰোৱনীসকলক চাহ দিবলৈ ইয়া চাহ খাই উঠিলে আৰু কাকো আচলতে তুলিবলৈ নিদিয়ে অকণমান তুলিম বুলি কৈ ভিডিওটো কৰিছোঁ আৰু এইফালে আমাৰ হালোৱাজন
দেউতাই পূৰা কোৰ মাৰি আছে আৰু আপোনালোকে দেখিছেনে সকলোৱে টকৌ পাতেৰে বিচি আছে গৰমত। ইয়াত আমি এতিয়া বহি আছোঁ, সেইজনী বাই বহি আছে। গৰমটো আচলতে ইমানে পৰিছে মই ৰুব যোৱা নাই, ইয়াতে গছৰ তলতে বহি আছোঁ বাৰ লগত। গৰম হ'লেও কিন্তু পথাৰত এনেকৈ থাকিয়ে ভাল লাগে হয় নাই বাৰু? আৰু আমাৰ চব কিমান ৰুবলৈ আছে, বহুত বাকী আছে। আজি নহ'বগৈ আৰু কাইলৈও দিব ৰুবলৈ। আকৌ বোলে আমাক যাগে কৈছে হয় নাই জান পাই?